নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু এই কৰোণাৰ মহামাৰীৰ পৰা আমি লাহে লাহে মুক্ত হ'ব গৈ আছোঁ আৰু ভগৱানে নকৰক আকৌ এনেকুৱা কৰোণাৰ দৰে মহামাৰী আহক। তো সকলোকে মই সুস্থ থাকিবলৈ, সাৱধান থাকিবলৈ কামনা কৰিছোঁ, অনুৰোধ জনাইছোঁ যাতে এনেকুৱা মহামাৰীৰ পৰা আপোনালোকে বাচি থাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই আমাৰ দেশৰ এখন ৰাজ্যৰ বিষয়ে এটা আপোনালোকৰ মাজত বহুতেই নজনা কথা কম বুলি এই ভিডিঅ'টো বনালোঁ। আৰু কথাটো হৈছে আমাৰ দেশৰ ভিতৰত সবাতোকৈ ডাঙৰ ৰাজ্য হৈছে জনসংখ্যাৰ ফালৰ পৰা, মাটিকালিৰ ফালৰ পৰা হৈছে উত্তৰ প্ৰদেশ। সেই উত্তৰ প্ৰদেশখন আমাৰ ৰাজ্যৰ সকলোতকৈ ডাঙৰ ৰাজ্য। এই উত্তৰ প্ৰদেশৰ জনসংখ্যা হৈছে এপ্ৰক্স 21 কোটি 21 ক্ৰ'ৰ। 21 কোটি জনসংখ্যাৰে গঠিত এখন ৰাজ্য উত্তৰ প্ৰদেশ। ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ এৰিয়া আৰু সকলোতকৈ বেছি জনসংখ্যা থকা ৰাজ্য। আৰু সেই জনসংখ্যাটো ইমান বেছি, সেইকাৰণে তাত ভাৰতৰ ভিতৰতে সবাতোকৈ বেছি অপৰাধ হয়, অপৰাধজনিত কাৰ্যবোৰ বেছি হয় উত্তৰ প্ৰদেশত, দেশৰ ভিতৰত। আৰু এটা কথা, আমি যদি উত্তৰ প্ৰদেশক এখন দেশ হিচাপে ধৰোঁ, তেতিয়াহ'লে ৱৰ্ল্ডৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা সেই দেশখনৰ নম্বৰ আহি পৰিব 8 নম্বৰ পজিশ্যনত থাকিব উত্তৰ প্ৰদেশ জনসংখ্যাৰ ফালৰ পৰা, যদি উত্তৰ প্ৰদেশক এখন আমি দেশ হিচাপে ধৰোঁ। তো এইখিনি কথা আপোনালোকৰ ওচৰত জনাম বুলি ভাবি এই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্ট কৰি জনাব। আৰু আগলৈ বহুতো এনেকৈ নজনা কথা আপোনালোকক জনাবলৈ বুলি আশা আছে। তো উত্তৰ প্ৰদেশ হওক, বেলেগ জেগা হওক, সেনেকুৱা বহুত নজনা কথাৰে আগলৈও ভিডিঅ' বনাই থাকিম। তো আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।